নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অংগনবাদী ছুপাৰভাইজাৰ লগতে ৱাৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াত আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতা কিমান লাগিব, বয়স কিমান লাগিব, সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইটো চেনেলত প্ৰতিদিনে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব। বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন আউট নাও, অৰ্থাৎ মহিলা ছুপাৰভাইজাৰৰ কাৰণে নটিফিকেশ্যন আউট কৰিছে আৰু অৰ্গেনাইজ কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্গেনাইজ কৰিছে আৰু টোটেল ভেকেঞ্চি আছে 20,531টা প্লাছ ভেকেঞ্চি আছে। অ'কে, ইয়াতে নটিফিকেশ্যনখনৰ অভাৰভিউখিনি দিয়া আছে। অভাৰভিউখিনি এবাৰ চাওক। অৰ্গেনাইজ কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু পোষ্ট নেম হৈছে ওমেন ছুপাৰভাইজাৰ, অৰ্থাৎ মহিলাসকলে আবেদন কৰিব পাৰিব মহিলা ছুপাৰভাইজাৰ। নং অফ ভেকেঞ্চি 20,500 প্লাছ ভেকেঞ্চি আছে আৰু লোকেশ্যন হৈছে অল অভাৰ ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ মহিলা হওক বা ছোৱালীয়ে হওক সকলোৱে আবেদন কৰিব পাৰিব। অ'কে, তাৰপিছত অনলাইন আবেদন কৰিব লাগিব আৰু মহিলা ছুপাৰভাইজাৰৰ কাৰণে আছে, ওমেন ছুপাৰভাইজাৰৰ কাৰণে আছে 8,359টা পোষ্ট আৰু ৱাৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে আছে 12,170টা পোষ্ট। অ'কে, তাৰপিছত ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 12 পাছ আৰু ৱাৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে 10 পাছ হ'লেও হ'ব। ইয়াতে এইটো দিয়া নাই, বেলেগ এটা নটিফিকেশ্যনত দি দিছে। মই সেই নটিফিকেশ্যনটো আগৰ এটা ভিডিঅ'ত জনাই দিছোঁ, তাতে সেই ভিডিঅ'টো চাই ল'ব। সেই ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে যাই চাই ল'ব। অ'কে, এডুকেশ্যন কোৱালিফিকেশ্যন ছুপাৰভাইজাৰৰ কাৰণে দিছে 12 পাছ আৰু গ্ৰেজুৱেট হ'লে বেছি ভাল হ'ব, গ্ৰেজুৱেট সকলেও এপ্লাই কৰিব পাৰিব। তাৰপিছত ওমেন ছুপাৰভাইজাৰ ৰিক্ৰুইটমেণ্ট 2025 এইজ লিমিট আৰু এইজ লিমিট দিয়া আছে ইয়াতে। মহিলা ছুপাৰভাইজাৰৰ কাৰণে এইজ লিমিট হৈছে মিনিমাম হৈছে 18 বছৰ, অৰ্থাৎ 18 বছৰ প্লাছ হ'ব লাগিব আৰু মেক্সিমাম এইজ হৈছে 40 বছৰ, অৰ্থাৎ 18 বছৰৰ বেছি হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব। আৰু এইজ ৰিলেক্সেশ্যন হিচাপে SC আৰু ST সকলে 5 বছৰ লাভ কৰিব, অৰ্থাৎ 40ৰ লগত 5 বছৰ প্লাছ হৈ 40 বছৰ হৈ যাব আৰু যিসকলে OBC আছে তেওঁলোকে 3 বছৰ লাভ কৰিব, অৰ্থাৎ 43 ইয়াৰ্ছ হৈ যাব। আৰু তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক। ষ্টাৰ্টিং ডেট হৈছে 12 ছেপ্টেম্বৰ 2025, অৰ্থাৎ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 12 ছেপ্টেম্বৰৰ পৰা আৰু 12 ছেপ্টেম্বৰৰ পৰা অনলাইন আৰম্ভ হৈছে। তাৰপিছত লাষ্ট ডেট দিয়া আছে, লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 আৰু লাষ্ট ডেট হৈছে 16 অক্টোবৰ। অ'কে, ইয়াৰ 16 অক্টোবৰৰ আগতে আপোনালোকে এপ্লাইটো কৰি ল'ব আৰু ইয়াতে দিছে ৰিজাল্ট ডেট, অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ পিছত 3 মাহৰ ভিতৰত ৰিজাল্টটো পাই যাব। 3 মাহৰ ভিতৰত ৰিজাল্ট পাব আপোনালোকে, সকলোৱে এপ্লাই কৰিব। তাৰপিছত ইয়াতে দিছে হাউ টু এপ্লাই আৰু কেনেকৈ এপ্লাই কৰিব। যিহেতু ইয়াতে হাউ টু এপ্লাই দিছে, গতিকে মই ডিছক্ৰিপশ্যনত আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন বা অফিচিয়েল ৱেবছাইটটো দি দিম, আপোনালোকে তাতে গৈ এপ্লাই কৰিব লাগিব। অৰ্থাৎ অফিচিয়েল যি নটিফিকেশ্যন আছে সেই অফিচিয়েল নটিফিকেশ্যনত গৈ আপোনালোকে আবেদনটো কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, ইয়াত ইম্পৰ্টেণ্ট কথা এইখিনিয়ে আছিল। চ' বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। জয় আই অসম।